Hello friends, welcome to my video. সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'টোলৈ। আশা কৰো সকলোৰে ভাল। মই ভাল বেয়া মাজতে আছো। আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো বনাব লৈছো। মোৰ বিশেষ কাৰণ থাকিলেহে ভিডিঅ' বনাও ধৰক এনেকুৱা আৰু জিটি হেৰি এনে আৰু ভিডিঅ' বনাই নাথাকো সদায়। আজি কিবা এটা কথা ক'বলৈ মন গ'ল কাৰণে মই ভিডিঅ'টো বনাইছো। কথাটো আপোনালোকৰ আগত মই কম। আপোনালোকে নিজৰ মন্তব্য দিব যে মই কথাটো ভুল কৈছো নে শুদ্ধ কৈছো। ভুল হৈছে যদিও আপোনালোকে শুধৰাই দিব। কথাটো হৈছে এনেকুৱা মই বহুত বছৰ মানে ধৰক প্ৰত্যেক বছৰে মই কথাটো মন কৰো, প্ৰত্যেক বছৰ মই কম বুলি ভাবো, কিন্তু এই বছৰ মই নোকোৱাকে থাকিব নোৱাৰিলো। কথাটো হৈছে মানে এতিয়া আমাৰ ৰমজান মাহ চলি আছে আৰু এতিয়া ৰমজান মাহত সকলোৱে ৰোজা ৰাখিছে। তো ৰোজা ৰাখিছে ধৰক আমাৰ ৰোজা ৰাখিলে কি হয়, চেহেৰি বা ইফতাৰী কৰা হয়। চেহেৰি সময়ত আমাৰ যিটো সময়ত ৰোজাটো ৰখা হয় আৰু ইফতাৰী যিটো সময়ত আমি ধৰক ৰোজাটো আমি ভাঙি দিওঁ বা খুলি দিওঁ বুলি কয়। তো এতিয়া ধৰক সেইটো সময়ত আমি কিছুমান বস্তু খাওঁ, কিছুমান আহাৰ খাওঁ। তো সেই আহাৰ কিছুমান যিখিনি আমি খাওঁ সেইখিনি ধৰক কিছুমানে ফটো তুলি বা ভিডিঅ' বনাই চেহেৰি সময়ত বা ইফতাৰী সময়ত সেইখিনি ফেচবুকত ছ'চিয়েল মিডিয়াত আপলোড কৰে। চ' সেইটো বস্তু মই পচন্দ নকৰোঁ, একচুৱেলি মোৰ ভাল নালাগে। কাৰণ যিহেতু ধৰক আজিকালি ছ'চিয়েল মিডিয়াটো বহুতো মানে ধৰক বহুত ধৰণৰ মানুহে ইউজ কৰে। বহুত মানে ধৰক দুখীয়া শ্ৰেণীৰ মানুহো আজিকালি ছ'চিয়েল মিডিয়াটো এটা মোবাইল যেন তেওঁলোকে কিনি ধৰক ফেচবুক বা ইনষ্টাগ্ৰাম তেওঁলোকে চলায়। তো তেওঁলোকেও ধৰক এই ৰোজা মাহটোত, এই ৰমজান মাহটোত তেওঁলোকেও ৰোজা ৰাখে। তো ধৰক এতিয়া দুখীয়া শ্ৰেণীৰ যিবোৰ মানুহ থাকে তেওঁলোকে ধৰক যেতিয়া এইবোৰ বস্তু চাই হয়তো তেওঁলোকৰো মনটোত লাগিব পাৰে যদি আমিও তেনেকুৱা খাব পাৰিলোহেঁতেন। বহুতে ধৰক সাধাৰণ পানী খায় বা পানী আৰু গধূলি ইফতাৰী সময়ত ধৰক সাধাৰণ কিবা এটা খাই মেলি ইফতাৰী কৰে। খাবলৈ তেওঁলোকৰ মন যায়, কিন্তু তেওঁলোকৰ সামৰ্থ্য নাই কাৰণে তেওঁলোকে হয়তো সেইখিনি বস্তু যোগাৰ কৰিব নোৱাৰে। চ' সেইবোৰ বস্তু যেতিয়া আমি ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ, তেওঁলোকে যেতিয়া সেইখিনি বস্তু চাই তেওঁলোকৰো মনত দুখ পায়। তো মই তেওঁলোকক ধৰক যিবোৰ মানুহে ধৰক এইখিনি আপলোড কৰে তেওঁলোকলৈ এটাই মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপোনালোকে কি খাইছে নাই খোৱা সেইখিনি ধৰক মানুহক দেখুৱাই একো লাভ নাই। কাৰণ আমিও ৰোজা ৰাখিছোঁ, আমিও ধৰক আৰু ৰমজান মাহটো কি মাহ, আমি ধৰক এইটো মাহত একচুৱেলি খৰচ কম কৰিব লাগে, কিন্তু আমাৰ চবতকৈ বেছি খৰচ আমাৰ ৰমজান মাহটোতে হয়। আমি এইটো মাহত ধৰক দুখীয়া শ্ৰেণীৰ মানুহক আমি সহায় কৰিব লাগে, কিন্তু আমি কি কৰোঁ, নিজৰ মানে খোৱাটোকে বেছি ইম্পৰ্টেণ্ট দিওঁ। মানে এনেকুৱা লাগিছে যে ৰোজা মাহটো অকল খাবৰ কাৰণেহে হয় নেকি। দিনটো ধৰক ভোকত থাকিলোঁ, খাব লাগে, সেইটো মই নাই কোৱা খাব নালাগে বুলি। আপোনালোকে কি খাইছে নাই খোৱা সেইটো আপোনালোকৰ মাজত ৰাখক। সেইটো ছ'চিয়েল মিডিয়াত দেখুৱাই বা আনক তেনেকুৱা হেৰি কৰি কোনো লাভ নাই। তো সেইটোৱে ধৰক কিছুমান ধৰক দেখিলে এনেকুৱাই লাগে মানে ইমান মানে ইফতাৰী সময়ত বা ইমান আইটেম বনায়। তো এনেকুৱা লাগে মানে সেই সময়ত মানে খাবৰ কাৰণেহে ৰোজাটো ৰাখে নেকি। তো আমিও ধৰক আমিও ইমান বেছি আইটেম তেনেকুৱা আমিও এৰেঞ্জ নকৰোঁ। আমি পাৰোঁ যদিও ধৰক আমি এটা মিনিমাম হেৰিতে আমি ৰোজা ৰাখোঁ বা ইফতাৰী কৰোঁ। আমি বৰ বেছি আইটেমৰ আমি এৰেঞ্জ নকৰোঁ। ইমান মানুহক দেখুৱাই থাকিবলৈও আমাৰ মানে ভাল নালাগে। তো ৰাইজক মই যিসকল ধৰক এতিয়া ৰোজা ৰাখে বা তেওঁলোকে যিবোৰ মানুহে এইখিনি আপলোড কৰে তেওঁলোকলৈ মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ যে তেওঁলোকে সেইখিনি ছ'চিয়েল মিডিয়াত আপলোড কৰিবলৈ কোনো প্ৰয়োজন নাই। বাকী ধৰক চবৰ নিজৰ চইচ, চবৰ নিজৰ এটা হেৰি থাকে, ৰাইট আছে কি কৰিব লাগে নকৰিব লাগে। মই সেইটো জাষ্ট এটা ৰিকুৱেষ্টে কৰিছোঁ। বাকী মনা নমনাটো আপোনালোকৰ ওপৰত কথা। বাকী ৰাইজে মন্তব্য দিব যে মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ। মোৰ কথাখিনি যদি কিবা ভুল হৈছে, কোনোবাই যদি আঘাত পাইছে, মই ক্ষমা বিচাৰিছোঁ। চ' মই যিটো মোৰ মনত আছিলে মই সেইখিনি কথাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। বাকী ভালদৰে ৰমজান মাহটো পালন কৰক আৰু সকলো মিলা প্ৰীতিৰে থাকক, সেইটোৱে মই আশা কৰিছোঁ। বাকী বিশেষ একো ক'বলগীয়া নাছিলে, এইখিনি কথাই মোৰ ক'ব লগা আছিলে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি দিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।